বন্ধুসকল আসাম টেকনিক্যাল হেল্পে আপোনালোকক স্বাগতম জনাই নতুন ভিডিঅ'লৈ আহিলোঁ। আপোনালোকে যদি এতিয়ালৈকে পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই তেনেহ'লে কেনেকৈ কৰিব একেবাৰে ফ্ৰীত লিংক কৰিবলৈ হ'লে আপোনালোকে প্ৰথমে এইখন পেজলৈ আহিব লাগিব। এইখন পেজলৈ অহাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব লিংক আধাৰ। আপোনালোকে লিংক আধাৰত ক্লিক কৰি দিব। লিংক আধাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত এইখন পেজ খোলকাই আহি যাব। আৰু যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰিছে সেইসকলক মই অনুৰোধ কৰি কৈ আছোঁ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে সেইসকলক মই বহুত ধন্যবাদ জনাইছোঁ মোৰ লগত থাকিবলৈ। আৰু নতুন ভিডিঅ' পাবলৈ হ'লে বেল আইকনখন বজাই দিব যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে সকলোৱে ইনফৰমেশ্যন পাই যাব পাৰে। দেন তাৰপিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে ইনফৰমেশ্যন ইয়াতে এটা ইনফৰমেশ্যন দিয়া এছ পাৰ CBDT চাৰ্কুলাৰ এফ নাম্বাৰ ইয়াতে নাম্বাৰ সকলোবিলাক দিয়া আছে। ডেটেড অন 30 মাৰ্চ 2022। 30 মাৰ্চ 2022 পৰাহে আৰম্ভ হৈছে এই লিংক প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব এভৰি পাৰ্চন হু হেজ বিন এল'ড এ পেন এছ ইয়াতে তাৰিখটো দিয়া আছে 1 জুলাই 2017 সকলোবিলাক ইয়াতে দিয়া আছে। আপোনালোকে ইয়াতে দেখা পাব যে টেক্স পেয়াৰ হু ফিল টু ডু ছ' আৰ লাইবল টু পে এ ফ্ৰী অফ ₹500 টিল 30 জুন। এতিয়া আপোনালোকে 30 জুনলৈকে আপোনালোকৰ 500 টকা আছিল। এতিয়া আপোনালোকে দেখা পাব যে 2022 দেয়াৰ আফটাৰ এ ফি অফ ₹1000 উইল বি এপ্লিকেণ্ট বিফৰ ছাবমিশ্যন অফ পেন। এতিয়া যদি আপোনালোকে 1000 টকা পে নকৰে তেনেহ'লে আপোনালোকে ছাবমিট কৰিব নোৱাৰিব। পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাৰ ফৰ্ম আছে সেইটো ফিল আপ কৰি আপোনালোকে ছাবমিট কৰিব নোৱাৰিব যদি আপোনালোকে 1000 টকা পে নকৰে। তাৰপিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখা পাব যে ইয়াতে দেখা পাব এটা নোট দিয়া আছে কোনসকলে ফ্ৰীতে লিংক কৰিব পাৰিব বা কোনসকলে লিংক কৰিব নালাগিব। ইয়াতে দেখা পাব ইয়াতে দিয়া আছে যে ফলোয়িং কেটাগৰী চাৰ্জ এক্সপেক্টেড ফ্ৰম আদাৰ পেন লিংকিং। এইসকলে লিংক কৰিব নালাগিব, লিংক নকৰিলে চলিব। ইয়াতে দিয়া আছে NRIS যিসকলে দেশৰ বাহিৰত থাকে সেইসকলে লিংক নকৰিলেও চলিব বা লিংক কৰিলে টকা নালাগে। তাৰপিছত আপোনালোকে দেখা পাব নট এ চিটিজেনছ অফ ইণ্ডিয়া যিসকল ইণ্ডিয়ান চিটিজেন নহয় সেইসকলে লিংক নকৰিলেও চলিব। তাৰপিছত আপোনালোকে দেখা পাব নাম্বাৰ 3 এজ 80 ইয়াৰ্ছ এজ অন ডেট। আজিৰ ডেটৰ পৰা 80 ইয়াৰ্ছ মানে 80 বছৰ পাৰ হৈ গৈছে বা 80 বছৰ হৈছে সেইসকলৰ কোনো ধৰণৰ লিংক কৰিব নালাগে, কোনো ধৰণৰ ফাইন দিব নালাগে। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব ষ্টেট অফ ৰেচিডেণ্ট ইজ আসাম। কেইটামান ষ্টেট দিছে, এইসকল যিবোৰ ষ্টেট ইয়াতে আছে সেইসকল ষ্টেটৰ মানুহৰ লিংক নকৰিলেও চলিব, কোনো ফাইন নহ'ব। ইয়াতে দেখা পাব আসাম, মেঘালয় অৰ জম্মু এণ্ড কাশ্মীৰ। আসাম, মেঘালয়, জম্মু আৰু কাশ্মীৰ এইসকলৰ আধাৰ পেন কাৰ্ডৰ বাবে কোনো ফাইন দিব নালাগে। এইটো ফাইন এতিয়া লিংক নকৰিলেও পৰৱৰ্তীতে কোনো ফাইন দিব নালাগে। যদি আপোনালোকে এতিয়া লিংক কৰিব বিচাৰে ইয়াতে আপোনালোকে দেখা পাব পেন নাম্বাৰ, ইয়াতে পেন নাম্বাৰটো বহাই দিব আৰু ইয়াতে আধাৰ নাম্বাৰটো বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে দেখা পাব ইয়াতে ভেলিডেট ইয়াতে ক্লিক কৰি দিব। আৰু যদি কোনোবাই পেন কাৰ্ড আৰু আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব লাগে যদি জানিব বিচাৰে মোৰ কমেণ্ট কৰি দিব, মই নেক্সট ভিডিঅ'ত দেখাই দিম। বন্দে মাতৰম, জয় হিন্দ।